স্কুলৰ উদ্যোগত যি প্ৰচেষ্টা লৈছে বিহু নাচৰ কৰ্মশালা এই বিহু নাচৰ কৰ্মশালাৰ বাগৰিলৈ অহা কণ কণ মইনাসকললৈ আৰু অভিভাৱিকা সকললৈ মোৰ নমস্কাৰ জনাইছোঁ। লগতে মঞ্চত উপবিষ্ট হৈ থকা আমাৰ আজি সভাৰ উদ্বোধক হেমেন্ত দাদা, হেমাংগ দাদা আৰু লগতে আমাৰ সাংবাদিক দাদা বীৰেন দা, মই তেখেতকো নমস্কাৰ জনাইছোঁ। আপোনালৈ মই নমস্কাৰ জনাইছোঁ। লগতে আমাৰ এই যিখন বিদ্যালয় নাচৰ বিদ্যালয়, গতিকে তাত তেওঁলোকৰ এই বিদ্যালয়ৰ স্বত্বাধিকাৰী প্ৰণতি বাইদেউ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ জনাবৰ বাবে। আচলতে একদম মাত পূৰা বহি আছে, কাৰণ আমি নন ষ্টপ কাম কৰি আছোঁ। মাৰ্চ মাহৰ পৰা হেমাংগদাই কৈছে 11 মাৰ্চৰ পৰা মই এদিনো মানে ৰেষ্ট পোৱা নাই ঘৰত ল'বলৈ, গতিকে মাতটো অলপ বহি আছে। কিন্তু আজি যি কৰ্মশালাৰ উদ্বোধন কৰিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কৰ্মশালাখনিত আমি 7 দিন ইয়াত উপস্থিত থাকি মোৰ ভণ্টি নিভা আছে, জ্ঞানদীপ আছে আৰু ভাইটি জ্যোতি বিকাশ বৰা আছে। আমি সকলোৱে একেলগে এই কৰ্মশালাখনিত উপস্থিত থাকি কণ কণ মইনাহঁতক আমি কি জানো শিকাম নহয়, আচলতে আমি একেলগে এই যে বিহুৰ পৰিৱেশ আমি বহাগত কি কৰিব লাগে, কেনেকৈ নাচিব লাগে, কেনেকৈ নাচোন ভংগীমা কৰিব লাগে, আমি যি শিকিছোঁ জ্যেষ্ঠজনৰ পৰা, আচলতে মোৰ গুৰু শ্ৰীযুত নীলকান্ত বৰাদেৱৰ পৰা মই যিখিনি শিকিছোঁ সেইখিনিৰ লগতে আপোনালোকৰ পৰাও চাগে 2-এটা কথা মই শিকিম। আৰু আমি যি জানো, যি সম্যক জ্ঞান আমাৰ আছে, সেই সম্যক জ্ঞানেৰে আমি একেলগে এই কৰ্মশালাখনত উপস্থিত থাকি শিকি যাম, শিকাই যাম বুলি কথা দিলোঁ। লগতে প্ৰণতি বালৈ ধন্যবাদ, কাৰণ কিয় ইমান দূৰৰ পৰা, আৰু মই প্ৰণতি বাৰ লগত আজি এমাহে হ'ল ৰাইজিং ষ্টাৰত মই সত্ৰীয়া এটা বহুত ডাঙৰ কথা জানানে, আমি কালি সঁচাকে বাউল মানে মন এতিয়া সেইকাৰণে আমাক জোৰে জোৰে কথা ক'ব লাগিব। কি বুলি ক'ব দিছোঁ? নমস্কাৰ। কোৱা নাই, এতিয়াও নাই শুনা। দিয়াচোন কোৱাচোন, নমস্কাৰ কোৱা। ভংগীমাবোৰ কেনেকুৱা আমি দেখোঁ বাৰু। প্ৰথমতে আমি কঁকালত কেনেকৈ ধৰিব লাগে চাওঁচোন, দিয়াচোন। কঁকালত হাতখন দিয়া, আমি কেনেকৈ দিছোঁ চোৱা, নিভাবাই দেখাই দিছে চোৱা, দেখিছা? হাতৰ আঙুলিবিলাক আমাৰ এনেকুৱা ফাক হৈ নাযায়, হাতৰ আঙুলিবিলাক আমাৰ এনেকৈ দব হৈ দিব। দেখুৱাচোন হাতখন কেনেকৈ দিছা। ইয়াৰ পৰা কিন্তু এনেকুৱাও হৈ নাযায়, এনেকুৱা হৈ গ'লে আমাৰ সত্ৰীয়া নৃত্যলৈ গুচি যাব, হয়নে? দেখিছা নহয়? গতিকে আমাৰ ভৰিবিলাক মানে 1 2 1 2 1 2 এনেকৈ ভৰিৰ বস্তু কথা কৈছোঁ। লগে লগে আমাৰ কঁকাল ভাঙি যাব। এতিয়া কঁকাল কেনেকৈ ভাঙিব লাগে এবাৰ আমি দেখাই দিছোঁ, চাই লোৱা দেই। বাহুত জোৰ দিয়ে তেতিয়া কঁকালটো অট'মেটিকেলি অকল কঁকালত জোৰটো দিব নোৱাৰিবা, সেইকাৰণে আমাৰ বাহুটো ইয়াৰে এইটো হৈ যাব। কিন্তু একদম এনেকুৱাটো হৈ নাযায় দেই, অলপ অলপকৈ চব 1 2 1 2 এইটো যেতিয়া আগবাঢ়িছে দেখিছা, এইটোৰ লগতে আমাৰ কঁকাল ভঙাটোৰ মানে যোগ হৈ আছে। কৰা এবাৰ আকৌ এবাৰ 1 2 3 4
দিয়া ঠিক আছে আমি এক দুই তিনি মান চাপি দিম এতিয়া এই যে ভৰি যে কৰিছিলো আৰু কঁকাল ভাঙিছিলো সেই একেটা বস্তু আমি হালি দিম সোঁফালে হালি দিয়া সকলো সোঁফালে হালি দিয়া ধুনীয়াকৈ সোঁফালে হালি দিয়া বুলি কওঁতে মূৰটো আমাৰ সমানে অলপমান যাব কিন্তু মূৰটো এনেকৈ ইয়াৰ পৰা অকণমান হালি হৈছে এতিয়া অকণ ৰৈ পেলাই কঁকাল ভাঙিব 5 6 7 8 1 2 3 4 5 6 8 8 এইটো এনেকুৱা হৈ গৈছে তোমাৰ হৈছে শিকিলা ইমান ভাল লাগিছে